নমস্কাৰ সকলোকে আমাৰ চেনেল অচিনাকি আন্দামানলৈ আজি আমি এটা বিশেষ খণ্ড আপোনালোকৰ আগত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰায়বোৰ মানুহে মানে মোক ফেচবুকৰ যোগেদি বা বিভিন্ন ফোনৰ যোগেদিও আন্দামানলৈ অহাৰ আগত এটা প্ৰশ্নই সোধে যে আন্দামানলৈ আহিবলৈ কিমান টকাৰ প্ৰয়োজন হয় আৰু কিমান দিনৰ মানে ছুটী লৈ আহিবলগীয়া হয়। সেইকাৰণে আমি আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মই আচলতে ইমান অভিজ্ঞ নহয়, সেইবাবে মোৰ লগত আছে কেশৱ দা। কেশৱ দা আন্দামানত থকা প্ৰায় আজি 20 বছৰ হ'ল। তেখেতে ইয়াত ট্ৰেভেল এজেঞ্চি ইয়াৰ লগত জড়িত হৈ আছে, পৰ্যটন বিভাগৰ লগত। সেইকাৰণে তেওঁৰ এই বিষয়ে যথেষ্ট জ্ঞান। সেইকাৰণে মই ভাবিলোঁ যে কথাখিনি মই কোৱাতকৈ যদি মই আমাৰ অভিজ্ঞ কেশৱ দাৰ ওচৰলৈ আহোঁ, তেতিয়া তেওঁ যদি আমাক ভালকৈ বুজাই দিয়ে কথাবোৰ, তেতিয়া বেছি ভাল হ'ব। সেইকাৰণে মই এই বিশেষ খণ্ডটো প্ৰস্তুত কৰিবলৈ মই আজি কেশৱ দাৰ ওচৰলৈ আহিছোঁ। তেওঁ আপোনালোকক গোটেই আন্দামানলৈ যদি ফুৰিবলৈ আহে তেতিয়াহ'লে কিমান টকাৰ প্ৰয়োজন হ'ব, কিমান দিনৰ কাৰণে আৰু কিমান দিনৰ আপুনি প্লেন কৰি সেই সকলোখিনি কথা তেওঁ আপোনালোকক ধুনীয়াকৈ বুজাই দিব। ভিডিঅ'টো শেষলৈকে ভালকৈ চাব, তেতিয়া বুজি পাব। তাৰ লগতে আমি ভিডিঅ'টোৰ শেষত আৰু আমি ডেছক্ৰিপশ্যনত এই কেশৱ দাৰ মই যোনটো ৱেবছাইট আৰু ফোন নম্বৰটো মই দি দিম। তাৰ যোগেদি আপোনালোকে যিখিনি বস্তু বুজি নাপায় সেইখিনি তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব, সুধিব পাৰিব। এতিয়া মই প্ৰথমে কেশৱ দাৰ বিষয়ে জানিব বিচাৰিম। কেশৱ দা আন্দামানলৈ কেতিয়া আহিছিলে আৰু তেওঁ এই যোনটো পৰ্যটন বিভাগৰ মানে যোনটো ট্ৰেভেল এজেঞ্চিৰ যোনটো ব্যৱসায় আন্দামানত কৰি আছে, তেওঁ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে। এতিয়া মই পোনপটীয়াভাৱে মই কেশৱ দাৰ ওচৰলৈ গৈছোঁ। তেখেতে আপোনালোকক গোটেই বিতংভাৱে গোটেই আন্দামানলৈ ফুৰিবলৈ আহিলে কিমান টকাৰ প্ৰয়োজন হ'ব আৰু কিমান দিনৰ আপোনালোকে প্লেন কৰি আহিব, সকলোখিনি কথা বুজাই দিব। নমস্কাৰ, মোৰ নাম কেশৱ। মোৰ অসমৰ তিনিচুকীয়া ঘৰ। মই আন্দামান আহিছোঁ আজি 20 বছৰমান হৈ গ'ল। 20 বছৰৰ পৰা মই আন্দামানতে আছোঁ। মই ট্ৰেভেল ৱেবছাইট মোৰ 2011ৰ পৰা কৰি আছোঁ। আন্দামানত ফুৰিব বিচাৰে যদি আপুনি মিনিমাম আপোনাৰ 5 দিন মানে 5টা ৰাতি আপোনাৰ লাগিব মিনিমাম। আৰু ভালকৈ ফুৰিব বিচাৰে যদি তেনেহ'লে আপোনাৰ 10টা ৰাতি লাগিব, 10 নাইটছ। তো ষ্টেণ্ডাৰ্ড যিটো আমি কৰোঁ মানে চবেই মানে মোটামুটি মানে আপুনি ফুৰিব পাৰে তেনেহ'লে 5 নাইট 6 ডে প্ৰগ্ৰামটো আছে সেইটো আপুনি ভালকৈ ফুৰিব পাৰিব। আৰু ভালকৈ ফুৰিব পাৰিব আপুনি 6 নাইট 7 ডেজটো মিনিমাম আপোনাৰ 5 নাইট 6 ডেজ লাগিবই। আপোনাৰ যেনেকৈ 5 নাইটছত আহিলে আপুনি এটা ৰাতি প্ৰথম আপুনি পৰ্ট ব্লেয়াৰত থাকিলে, যিদিনা আপুনি পৰ্ট ব্লেয়াৰ আহিলে নেক্সট দিনা আপুনি হেভলক গুচি গ'ল, হেভলকত 2টা ৰাতি থাকিলে। তাৰপিছত হেভলকৰ পৰা আপুনি নীল আইলেণ্ড গুচি গ'লে, নীল আইলেণ্ডত এটা ৰাতি থাকিলে। নেক্সট দিনা আকৌ পৰ্ট ব্লেয়াৰ উভতি আহিলে, উভতি অহাৰ পিছত নেক্সট দিনা আপোনাৰ ফ্লাইটটো থাকিব। এইটো হ'ল মানে আপোনাৰ 5টা ৰাতিৰ যিটো প্ৰগ্ৰাম, সেইটোতে আপুনি ইমানখিনি আপুনি ফুৰিব পাৰিব। এতিয়া আপুনি যদি একদিন বেছিকৈ ফুৰিব বিচাৰে তেনেহ'লে আমাৰ বাৰাটাং বুলি এটা জেগা আছে, যাত আমাৰ আদিবাসী মানে জাৰৱা আদিবাসীবিলাক থাকে, খেতি চাব যাব পাৰিব। 7টা ৰাতি হ'লে আপোনাৰ আকৌ আৰু এটা আইলেণ্ড আছে জলিৱাই বুলি আইলেণ্ড, সেইটো আপুনি এড হ'ব আপোনাৰ ডাইৰেক্টলি, সেইটো আপুনি ফুৰিব পাৰিব। তেনেকৈ আপুনি আকৌ যদি 10টা ৰাতিত আহে তেনেকৈ আমাৰ আৰু ডিগ্ৰীপুৰ বুলি আৰু এটা জেগা আছে, যাত মানে আপোনাৰ বহুত ধুনীয়া 2টা আইলেণ্ড আছে। 2টা আইলেণ্ডৰ মাজত এখন বিচেদি কানেকশ্যন 2টা আইলেণ্ডৰ। সেইখন ৰছ এণ্ড স্মিথ বিচ বুলি কয়, আইলেণ্ড বুলি কয়, ৰছ এণ্ড স্মিথ আইলেণ্ড বুলি কয়। সেইটোও আপুনি চাব পাৰিব। 5টা ৰাতিৰ যিটো আপোনাৰ খৰচ আছে সেইটো ডিপেণ্ড কৰে আপোনাৰ মানুহৰ ওপৰত। এতিয়া 2টা মানুহ আহিলে আপোনাৰ বাজেটটো যেনেকৈ 12-13 হাজাৰ মান 14 হাজাৰ মান মানে পাৰ হেড বুট আহিব। আৰু তেনেকৈ আপুনি 4জন হ'লে সেইটো 11 হাজাৰত আহি যাব। মানে আপুনি 1-1.5 হাজাৰ কৰি কমি থাকিব যিমান মানুহ বেছি থাকিব। মিনিমাম আপুনি তথাপিও ধৰি লওক এটা মানুহ মানে 13 হাজাৰৰ ভিতৰত হৈ যাব লাগে 5টা ৰাতিৰ কাৰণে। তাৰপিছত 6টা ৰাতিৰ কাৰণে আপুনি ধৰি লওক মানে 14 হাজাৰ 15 হাজাৰলৈকে। মানে এইটো এটা মই আপোনাক এপ্ৰক্সিমেটলি এটা বাজেট কৈছোঁ। এতিয়া বাকীটো আপোনাৰ ওচৰত। এতিয়া আপুনি যদি লাক্সাৰিয়াছ লয় তেতিয়াহ'লে আৰু বাজেটটো বাঢ়ি যাব, আৰু এনে বিল' বাজেটত যায় যদি সেইটোৰো আপোনাৰ আৰু কমি যাব বাজেটটো।
দহৰাতিটো সেইটো আপোনাৰ মিনিমাম মানে ধৰি লওক দুটা মানুহ আহিলে বহুত এক্সপেঞ্চিভ হৈ যায়, তথাপিও মই দুটা মানুহ হিচাপতে কৈছোঁ। দুটা মানুহ হিচাপত হ'লে আপোনাৰ এটা মানুহ 25,000 মান আহি যাব দহৰাতিৰ কাৰণে, দুটা মানুহ 50,000 মান লাগিব। ফ্লাইট ফেয়াৰটো আমাৰ ওচৰতো আছে, আমিও দিব পাৰি। আপুনি যদি ডাইৰেক্ট কৰে তেনেহ'লে সেইটোও ভাল। এতিয়া যোনটো আপুনি বেটাৰ অপশ্যন ভাবে, এতিয়া আপুনি যদি কমত পাই আছে তো আপুনি লৈ ল'ব পাৰে। যদি আমাৰ ওচৰত কমত আছে তেনে আমিও কমত দিওঁ। যিটো আপোনাক বাজেটটো কৈছোঁ এইটো হ'ল এক্সক্লুডিং ফ্লাইট আৰু মিল। এক্সক্লুডিং ফ্লাইট আৰু মিল আপোনাৰ গোটেইটো যেনেকৈ থকা ফুৰা, ক্ৰুজৰ টিকেট, গাড়ী, এণ্ট্ৰি টিকেট, তাৰপিছত আপোনাৰ আৰু যি আছে এণ্ট্ৰি টিকেট আপোনাৰ পাৰ্কিং চাৰ্জ চব ইনক্লুড আছে। তাত খালি আপোনাৰ ফ্লাইট ফেয়াৰটো ইনক্লুড নাই আৰু আপোনাৰ ফুডটো ইনক্লুড নাই। ফুড ব্ৰেকফাষ্ট ইনক্লুড আছে, লাঞ্চ আৰু ডিনাৰটো ইনক্লুড নাই। আমাৰ ডিপেণ্ড কৰে গাড়ী, আপুনি মানুহ যদি দুটা মানুহ থাকে তেনেহ'লে আমাৰ ডিজায়াৰ থাকিব, ডিজায়াৰো থাকে, জাইলো আছে আমাৰ ওচৰত, ডিজায়াৰ আছে, জাইলো আছে, টাভেৰা আছে, স্কৰপিঅ' আছে। এতিয়া আপুনি যিটো গাড়ী বিচাৰে গাড়ী টেনশ্যন নাই, আপুনি আৰ্টিকা আছে। হোটেলটো যিটো আছে এইটো আপোনাৰ বাজেটৰ ওপৰত আপুনি কি বুকিং কৰিছে, কোনটো পেকেজ লৈছে সেইটোৰ ওপৰত আমি মিনিমাম 2 ষ্টাৰ কেটেগৰী হোটেল দিওঁ ষ্টেণ্ডাৰ্ড পেকেজত। তথাপিও সেই হোটেলটো আপুনি চুজ কৰিব পাৰিব, আমি অপশ্যন দিওঁ যে এইকেইটা হোটেল 4-5টা হোটেল আমি নাম দি দিওঁ, আপুনি এইটোৰ ভিতৰত চাই লওক যোনটো আপোনাৰ হোটেলটো আপোনাৰ ওচৰতে এৰি দিব। আপোনাৰ যোনটো হোটেল ভাল লাগি আছে টপ, তাৰ মাজত যিটো টপ হোটেল সেইটো আপুনি যিটো ক'ব সেইটো পাই যাব। এপ্ৰক্সিমেটলি হোটেল চাৰ্জটো ইয়াত ষ্টাৰ্টিং AC ৰুম 1500-1600 পৰা ষ্টাৰ্ট হৈ যায় উইদাউট ব্ৰেকফাষ্ট। এইটো বাজেট কেটেগৰী হোটেলটো। তাৰপিছত আপোনাৰ 10,000-15,000লৈকে আছে। নন AC আপুনি ধৰি লওক 700-800 টকা নন AC বাজেট কেটেগৰী দুটা মানুহৰ কাৰণে। ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে যিবিলাক আছে, ক্ৰুজ আছে, গভৰ্ণমেণ্ট ফেৰী আছে, সেইবিলাক টিকেট ইনক্লুড থাকিব আপোনাৰ পেকেজৰ ভিতৰত। যেনেকৈ আপুনি যদি গভৰ্ণমেণ্ট ফেৰী যাব বিচাৰে তেনেহ'লে গভৰ্ণমেণ্ট ফেৰীৰ আমাৰ ফেচিলিটি আছে। আপুনি ক্ৰুজ আছে, ক্ৰুজত যিবিলাক টিকেট আছে আমাৰ এইবিলাক চব আমাৰ পেকেজত ইনক্লুডেই থাকে। এনেকুৱা দুটা টাইপৰ আহে, এটা কাপল আৰু এটা ফেমিলি, মাক দেউতা ল'ৰা ছোৱালী তেনেকুৱা। পৰ্টব্লেয়াৰ অহাৰ পিছত হেভলক, নীল এইবিলাক ফুৰিবলৈ ভাল পায়। আৰু কাপল আহিলে যেনেকৈ আপোনাৰ দুজন মিলি এজন দুজনৰ মাজতে এজন কৰি যদি মই কওঁ তেনেহ'লে আপুনি 26,000 to 28,000 ধৰি লওক দুজনৰ। আৰু ফেমিলি আহিলে আপোনাৰ ধৰি লওক 12,000-12,500কৈ এজনকৈ পৰিব। এইটো আপোনাৰ হ'ল 5 night 6 day। আৰু পৰ্টব্লেয়াৰত অহাৰ পিছত হেভলকো যাব, হেভলক, নীল এইটো ইনক্লুড থাকিব, নীল, হেভলক আৰু ক্ৰুজ চব ইনক্লুড থাকিব। এতিয়া ফুল প্লেনিংটো কাপল আহিলে ধৰি লোৱা তোমাৰ 60,000 মান আহিব। আৰু ফেমিলি আহিলে আপোনাৰ 1 লাখ মান আহিব। 4জনৰ, দুজনৰ 60,000 মান আৰু 4জনৰ 1 লাখ মান আহিব। নীলত হেভলক যাবলৈ এতিয়া আপুনি যদি গভৰ্ণমেণ্ট ফেৰীত যায় তেনেহ'লে আপোনাৰ 2.5 ঘণ্টামান লাগে, আৰু ক্ৰুজত গ'লে আপোনাৰ 1.5 ঘণ্টামান লাগে। আৰু তাত থাকিবলৈ আপোনাৰ ৰিচৰ্ট আছে, হোটেল আছে, থাকিবলৈ কোনো অসুবিধা নাই, চবেই আপুনি বাজেটৰ ভিতৰতে পাই যাব। নীলতো চেম তেনেকৈ ক্ৰুজত যাব লাগে আৰু আপোনাৰ হোটেল ৰিচৰ্ট চবেই আছে, কোনো অসুবিধা নহয়। 3 দিনৰ কাৰণে আহিলে এদিন আপুনি যিদিনা আহিলে পৰ্টব্লেয়াৰত এয়াৰপৰ্টে আপোনাৰ ৰিচিভ কৰিব। ৰিচিভ কৰাৰ পিছত আপোনাৰ যিটো আমি ফাৰ্ষ্ট দেখাওঁ ইয়াত চেলুলাৰ জেল, যিটো আমি কলাপানী জেল বুলি কওঁ, সেইটো দেখাওঁ ইয়াত। তাৰপিছত ইয়াত লোকেল মিউজিয়ামটো দেখাওঁ, সেইটো এটা দিন গুচি যায়। সন্ধিয়া আপোনাৰ আকৌ লাইট এণ্ড শ্ব' মিউজিক লাইট এণ্ড শ্ব' এটা আছে, যিটো আমাৰ আজাদীৰ বিষয়ত দিয়ে। তাৰপিছত আপোনাৰ চিটি মিউজিয়ামবিলাক যিকেইটা আছে সেইকেইটা আপুনি প্ৰথম দিনাটো চাব পাৰিব। ছেকেণ্ড দিনা আপুনি ইয়াত লোকেল বিচ আছে, ইয়াত বন্দুৰ বিচ আছে, থিৰেটাপু বিচ আছে, সেইটো এদিন আপোনাৰ গুচি যাব। আৰু থাৰ্ড দিনা আপোনাৰ ইয়াত এটা ব্ৰিটিছ মিউজিয়ামৰ আপোনাৰ এক্স হেডকোৱাৰ্টাৰ আছিলে, যিটো জেগা ক্ৰছ আইলেণ্ড বুলি কওঁ সেইটো, আৰু নৰ্থ বে কোৰেল আইলেণ্ড বুলি কওঁ। সেই কোৰেল আইলেণ্ডত আপুনি আণ্ডাৰ ৱাটাৰ ডাইভিং কৰিব পাৰে আৰু ক্ৰুজ
আপোনাৰ স্কুবা ডাইভিং কৰিব পাৰে তাত যোৱাটো আপোনাৰ ব'টেদি যাব লাগিব, সৰু সৰু ব'ট আছে, স্পীড ব'টত যাব লাগিব। সেইটো আপুনি 3 দিন আহিলে এইটো প্ৰগ্ৰাম থাকিব। ৱাটাৰ এক্টিভিটি যিবিলাক আছে আপোনাৰ প্ৰথমত খালি পৰ্টবেয়ত যদি আপুনি পৰ্টবেয়ত থাকে, পৰ্টবেয়ত ফুৰি ৰিটাৰ্ণ গৈ আছে, তেনেহ'লে আপুনি নৰ্থ বে আইলেণ্ড, কোৰাল আইলেণ্ড আছে, তাত কৰিব পাৰে। তাত গ্লাছ বটম ব'ট ৰাইড আছে, স্কুবা ডাইভিং আছে, তাৰপিছত আপোনাৰ আণ্ডাৰ ৱাটাৰ চি ৱাক বুলি কয় সেইটো আছে। আৰু আপোনাৰ তাৰপিছত যদি আপুনি হেভলক যায়, হেভলকতো আপুনি চি ৱাক কৰিব পাৰিব। হেভলকতো আপুনি গ্লাছ বটম ব'ট ৰাইড, জেট স্কি ৰাইড, আপোনাৰ বেনানা ৰাইড, আপোনাৰ স্কুবা ডাইভিং এইবিলাক হেভলকতো হয়। মানে আপোনাৰ নীলতো আছে, 3টা জেগাতেই আছে, কিন্তু ভিউ 3টাই বেলেগ বেলেগ। এতিয়া আপুনি এটা জেগাত কৰিলে আপুনি যদি ভাবে যে আৰু জেগাত মই নকৰোঁ বুলি, তেনেহ'লে আপুনি ভিউটো মিছ কৰিব। চবেই ফেমাছ, মানে কোনোবা জেগাত মাছ বহুত ধুনীয়া ধুনীয়া মাছ আছে, কোনো জেগাত বহুত ধুনীয়া কোৰেল আছে, তেনেকুৱা আৰু পেৰাগ্লাইডিঙো আছে। আপুনি পৰ্টবেয়ত আহিলে পেৰাচেলিংটোও কৰিব পাৰিব। ইয়াত পেৰাচেলিংটোও চালু হৈ গৈছে। চাৰ্জবোৰ যেনেকৈ আপুনি ইয়াত মিনিমাম চাৰ্জ স্কুবা ডাইভিঙৰ 3,500 পাৰ হেড, ইনক্লুডিং আপোনাৰ ফটোকপি, আণ্ডাৰ ৱাটাৰ যিটো ফটোকপি কৰে, এইবিলাক ফটোকপি কৰি আপোনাক CD দি দিব, বা আপোনাৰ যদি পেন ড্ৰাইভ থাকে পেন ড্ৰাইভত দি দিব। সেইটো চাৰ্জ ইনক্লুড আছে, 3,500 মান পাৰ হেড লয়। আৰু এইবিলাক এক্টিভিটি যিবিলাকেই এক্টিভিটি আছে এইবিলাক আমাৰ পেকেজত ইনক্লুড নাই। এইটো আপোনাৰ অন টাইম পে'মেণ্ট কৰি আপুনি কৰিব লাগিব, স্পট পে'মেণ্ট বেচিছ হয়। এইটো আমাৰ পেকেজত নাথাকে। কিন্তু এক্টিভিটি যিবিলাক আছে এইবিলাক কোনো ট্ৰেভেল এজেণ্টৰ মানে পেকেজত ইনক্লুড নাথাকে। সেইটো আপোনাৰ অন স্পট পে'মেণ্ট বেচিছ কৰিব লাগিব। ধন্যবাদ আমাৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে, আৰু আশা কৰিছোঁ এই গোটেই ভিডিঅ'টোৰ তথ্যখিনি আপোনালোকক উপকৃত কৰিব আন্দামানলৈ ফুৰিবলৈ অহাৰ আগত। আৰু আমি আমাৰ এই চেনেল অচিনাকি আন্দামানৰ যোগেদি আন্দামানৰ যিবোৰ ফুৰিবলগীয়া ঠাই, পৰ্যটনভূমি, সেইবোৰ আপোনালোকৰ আগত দেখুৱাই থাকিম। আৰু এই গোটেই ঠাইবোৰ চাবলৈ হ'লে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কৰি পেলাই বাকী চাই কেনে পালে সেইখিনি জনাব। আগতেও আমি এটা ভিডিঅ' আপলোড কৰিছোঁ কালাপানী জেলৰ ওপৰত, গোটেই কালাপানী জেলৰ ইতিহাসৰ কথা তাত আমি ধুনীয়াকৈ বুজাই দিছোঁ। গোটেই